Hello everyone, আমি এতিয়া এই পই ঠাণ্ডাতে আইছো উঠি আৰু এতিয়া আমি অলপ ফুৰিবলৈ যাও মানে আমাৰ আজি ফুৰিবা যোৱাৰ মেইন ধান্দাটো বেলেগ একো নাই আজি যেহেতুকে উৰুকা মাঘ বিহুৰ প্ৰথম দিন মাঘ বিহুৰ আগা দিনা যেহেতুকে আজি উৰুকা সো ভাবিছো যে আজি নলবাৰীত য'ত য'ত ডাঙৰ মাছ ওলয় ডাঙৰ বাজাৰ বহে তাৰে একপাক মাৰি আহোঁ মানে বাজাৰতনো কি অলছি কেনাই মাছ অলছি কেনাই যি আৰু পাঠা ছাগাল য'ত যি আছে মুৰ্গী চুৰ্গী যিমান আছে সব আজি একবাৰ চাই আহোঁ সেইকাৰণে আজি ইয়াকো পুৱাই মাতি আনিছোঁ মাতি আনি ফেলে বোলে বল আজি পুৱা দৌ যাই ফেলে আজি বাজাৰ চাই আহোঁ সেইকাৰণে দৌ আজি পুৱাই বাজাৰ চাব যাওঁ আৰু আপোনালোকেও চাওক নলবাৰীত ধৰক মেইন য'ত বাজাৰ বহে তাতে কি মাছ পায় বা কি ওলয় তে আহক আমি আজি যাত্ৰা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে কৈ দিওঁ যে ভিডিঅ'টো শেষলৈকে চাব আৰু গোটেইখিনি ডিটেইল জানিবৰ কাৰণে গোটেই ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ হেপী ভোগালী বিহু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল Ada gimana? Buka. Ini deh. Kamu masuk sini apa? Itu dekat sini. Nah, saya cuma. Ada ini. আমার কারণে খরতে মারবো Logi mana sih? 500.
Agora é que tá de que assim. Você não é Oh, boleh kita boleh. Bukan. Ane ki gombo? Onolo dekhi. Ada biket ki man. Biket. Ini pastor. Ya, sini ya. Ayo, sir.
डायनासोर देखिए ना Total gimana dah? Kan siapa pun mana? Sorry deh, itu tuh lagi. ये तो इकाने खुरी भी Iman kol. ये दोनों वफादार ठीक हो दिए से हाँ वो एक सा
আৰু দাম 1500 টকা কিলো প্ৰতি কেজি 14 টকা আপোনাৰ ডাঙৰ মাছ এইবাৰ চাগে নলবাৰী বজাৰত আটাইতকৈ ডাঙৰ আৰু আপুনি কি আনিছে গঙ্গার মাছের নলবাৰী বজাৰ নলবাৰী আটাইতকৈ মাছ 20 কিলো মাছ বিক্রি হব মন ধুমা মাছত নিয়ে বাবু ল'ৰা আছে চাইছে অলপ কিমান কৈছে সেই হিচাপে চাব গেলে তোর বছর দেখা নাই অস্ত্রক লাগি নিয়ে সো গাইজ ভিডিওটো এইখিনিয়ে আছিল আচলতে আজি এই ভিডিওটো বনোৱাৰ মেইন মোটিভটো এইটোৱে হৈছে যে উৰুকাৰ সময়ত নলবাৰীত য'ত মেইন মানে বজাৰকেইখন বহে তাতেনো কি ওলায় তাৰে জাষ্ট এটা ডেছক্ৰিপশ্যন বা ইলাবৰেশ্যন যি বুলি কয় সেইটো দিবলৈ ট্ৰাই কৰিছোঁ সো আশা কৰোঁ আপোনালোকে ভিডিওটো ভাল পালে আৰু ভিডিওটোৰ গোটেই বনোৱাৰ ক্ৰেডিটটো মোৰ বন্ধু নৱজিতৰ লগত আছে কাৰণ নৱজিতে গোটেইখিনি ভিডিঅ' কৰিছে মই এটা দুটা কৰিছোঁ এইটো বেলেগ কথা কিন্তু সি গোটেই ক্ৰেডিট তাৰে হয় সিয়ে গোটেই ৰেকৰ্ড কৰিছে সো যদি ভিডিওটো ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নলেজ ৰিলেটেড ভিডিঅ' আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেল নলেজ নলবাৰীটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা মোৰ বন্ধু নৱজিতৰো এটা চেনেল আছে বায়'লজিকেল হাব সি তাতে বঢ়িয়া একদম লেটেষ্ট বায়'লজিকেল নিউজবিলাক দি থাকে আপোনালোকে যদি বায়'লজি ভাল পায় চাবলৈ বিচাৰে তাৰ চেনেল বায়'লজিকেল হাবটো ছাবস্ক্ৰাইব কৰিব তো এইখিনি আছিল কথা আৰু বেলেগ নাই আৰু তে আজি আৰু এৰো আৰু গাইজ হেপী বিহু হেপী বিহু তে ধন্যবাদ